নমস্কাৰ বন্ধুসকল, বিদ্যাদোজৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি সিন্ধু নদীতন্ত্ৰৰ বিষয়ে কিছু কথা আগবঢ়াবলৈ যত্ন কৰিম। গতিকে আহক ভিডিঅ'টিলৈ আগবাঢ়োঁ। সিন্ধু নদী যিখনক ইংৰাজীত ইণ্ডাছ ৰিভাৰ বুলিও কোৱা হয়, আৰু এই ইণ্ডাছ নামটোৰ পৰাই আমাৰ ইণ্ডিয়া নামটোৰ উৎপত্তি হৈছে বুলি ধৰা হয়। এই ইণ্ডাছ ৰিভাৰখনৰ কাষতেই যিটো আমাৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, যাক আমি হিন্দু সভ্যতা নাইবা হৰপ্পা সভ্যতা বুলিও কওঁ, সেই সভ্যতাটো এই সিন্ধু নদীখনৰ পাৰতেই অৱস্থিত আছিল। এই সভ্যতাটোৱে ভাৰতৰ প্ৰথম সভ্যতা আছিল। সভ্যতা মানে ইয়াত থকা মানুহবিলাকে সৰ্বপ্ৰথমে পৃথিৱীৰ ভিতৰত সৰ্বপ্ৰথমে নগৰীয়া জীৱন যাপন কৰিবলৈ সক্ষম হৈছিল। মানে এই সভ্যতাটোৱে পৃথিৱীৰ প্ৰথম উন্নত সভ্যতা আছিল। এই সভ্যতাটো এই সিন্ধু নদীৰ পাৰতে অৱস্থিত আছিল। এই সিন্ধু নদীখনৰ বেছিভাগ অংশই পাকিস্তানত অৱস্থিত। তথাপিও আমি এই সিন্ধু নদীখন ভাৰতৰ নদীতন্ত্ৰৰ ভিতৰতে ধৰোঁ, আৰু আমাৰ সেই যিটো হিন্দু সভ্যতা সেইটো ভাৰতীয় সভ্যতা বুলি কোৱা হয়, কাৰণ পাকিস্তানখন 1947তে ভাৰতৰ পৰা ছেপাৰেট হৈছে। তাৰ আগলৈকে পাকিস্তানখন ভাৰতৰে অংশ আছিল। তো গতিকে চাওঁ আহক সিন্ধু নদীখন ক'ৰ পৰা উৎপত্তি হৈছে আৰু কেনেধৰণে বৈ গৈছে আৰু ক'ত পৰিছেগৈ। তিব্বতৰ যিটো মানসৰোবৰ, যিটো উল্লেখ মই ব্ৰহ্মপুত্ৰৰ ভিডিঅ'টোতো কৰিছিলোঁ, এই মানসৰোবৰৰ পৰাই এই সিন্ধু নদীখনৰ উৎপত্তি হৈছে বুলি ধৰা হয়, আৰু মানসৰোবৰৰ পৰা এনেধৰণে ওলাই গৈছে সিন্ধু নদীখন। আৰু এই ঠাইতে, এই ওপৰৰ এই ঠাইখিনিতে গিলগিট নামৰ এডোখৰ ঠাইত সিন্ধু নদীখনে ইউটাৰ্ণ লৈ এনেধৰণে পাকিস্তানলৈ প্ৰৱেশ কৰিছে, আৰু আগলৈ গৈ এই সিন্ধু নদীখন আৰৱ সাগৰত গৈ পৰিছেগৈ। এই সিন্ধু নদীৰ 5খন ট্ৰিবিউটাৰিজ আছে। এই 5খনৰ বিষয়ে আমি চালেই যথেষ্ট। এই 5খনৰ ওপৰত ভিত্তি কৰিয়ে এই সিন্ধু নদীতন্ত্ৰৰ ওপৰত কিবা প্ৰশ্ন আহিলে এই 5খন ট্ৰিবিউটাৰিজ ওপৰত ভিত্তি কৰিয়ে থাকে। ট্ৰিবিউটাৰিজ, যাক অসমীয়াত আমি উপনদী বুলি ক'ব পাৰোঁ, তাৰে যিখন প্ৰধান উপনদী সেইখনৰ নাম হৈছে চিনাব। আৰু এই যিখন চিনাব কৈছোঁ মই, এই চিনাব নদীখনহে ডাইৰেক্টলি গৈ সিন্ধু নদীত লাগেগৈ। বাকী মই 5খন বুলি ক'লোঁ, বাকী থাকিল 4খন। বাকী সেই 4খন সিন্ধু নদীত ডাইৰেক্টলি গৈ নালাগেগৈ। সেইকেইখন এই চিনাব যিখন নদী, এই চিনাবত গৈ লাগেগৈ। আমি এক কথাত ক'বলৈ গ'লে ক'ব পাৰোঁ যে বাকীকেইখন চিনাব নদীহে উপনদী হয়। তো গতিকে আহক চিনাব নদীখন ক'ৰ পৰা ষ্টাৰ্ট হৈছে চাওঁ। এই চিনাব নদীখন আমাৰ এই হিমাচল প্ৰদেশত উদ্গম হৈছে। হিমাচল প্ৰদেশত এনেধৰণে উদ্গম হৈ এনেধৰণে গৈ সিন্ধু নদীত লাগিছেগৈ। এইখনেই চিনাব নদী। এই চিনাবৰ য'ত উৎপত্তি হৈছে, তাতে এই ওপৰখিনিতে এই ওচৰতে মানে ইয়াত মই ঠাইডোখৰ সৰু হৈছে, তথাপি মই দেখাবলৈ যত্ন কৰিছোঁ। এই ওপৰৰ পৰা সৰু এখন নদী আহে, বেলেগ এটা কালাৰে দেখাওঁ। এই সৰুকৈ এখন নদী এখন আহে ইয়ালৈ, তাৰপিছত এখন তলৰ পৰাও এনেধৰণে যায়। ওপৰৰ পৰা যিডোখৰ আহে সেইডোখৰক চন্দ্ৰা বুলি কয়, আৰু তলৰ পৰা যিডোখৰ গৈছে সেইডোখৰত ভাগা বুলি কয়। সেয়েহে এই হিমাচল প্ৰদেশক এই চিনাব নদীখনক তাত চন্দ্ৰভাগা বুলিও বহু লোকে কয়। এই চন্দ্ৰভাগা বুলি কয় সেই কথাটো দেখাবৰ কাৰণেহে মই এই চন্দ্ৰা আৰু ভাগা এই লগ লগা দুডোখৰ দেখাইছোঁ। বেলেগ ইমান ডাঙৰ কিবা কথা নহয় এডোখৰত। তো গতিকে এইখিনি আছিল চিনাব নদীখনৰ বিষয়ে। তো এতিয়া অন্য এখন উপনদী চাওঁ আহক। সেইখনৰ নাম হৈছে ঝেলাম। মই চিনাবটো লিখি দিছোঁ, CHENAB, চিনাব। তো অন্য এখন উপনদী আছে, সেইখন হৈছে ঝেলাম, JHELAM, ঝেলাম। সেই ঝেলাম নদীখন এই জম্মু কাশ্মীৰত উৎপত্তি হৈছে। এনেধৰণে গৈ এইখিনিতে ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত ঝেলাম নদীখনে এইখিনি বৰ্ডাৰ কৰে। তাৰপিছত বৰ্ডাৰ কৰি তললৈ এনেকৈ নামি আহি এই চিনাবৰ লগত মিলি যায়। এই ঝেলাম নদীখন ৰিলেটেড আৰু এটা কথা মই ইয়াতে উল্লেখ কৰি থওঁ
চিকন্দৰ নাইবা আলেকজেণ্ডাৰে যেতিয়া ভাৰত আক্ৰমণ কৰিছিল সেই সময়ত পাকিস্তানৰ শাসক আছিল পুৰু আৰু সেই পুৰু আৰু আলেকজেণ্ডাৰৰ মাজত যিখন যুদ্ধ হৈছিল হাইডাৰ স্পেনৰ যুদ্ধ বুলি কওঁ যিখনক সেই যুদ্ধখন এই ঝেলাম নদীৰ পাৰতে হৈছিল আৰু সেই যুদ্ধত আলেকজেণ্ডাৰ জয়ী হৈছিল আৰু পুৰু পৰাজিত হৈছিল সেইখন হৈছে ঝেলাম তাৰ পাছতে এখন আহে সেইখনৰ নাম হৈছে ৰাবি RAVI ৰাবি সেই ৰাবি নদীখনো এই হিমাচল প্ৰদেশতে উদ্গম হৈছে এই হিমাচল প্ৰদেশৰ পৰা এনেকৈ গৈ এনেধৰণে গৈ এই চেনাব নদীৰ লগত মিলেগৈ এইখনৰ নাম হৈছে ৰাবি এই ৰাবি নদীখনৰ ওপৰত এটা খুব গুৰুত্বপূৰ্ণ নদী বান্ধ আছে যাক আমি ইংলিছত ডেম বুলি কওঁ সেইটো হৈছে ৰঞ্জিত সাগৰ ডেম RANJIT ৰঞ্জিত সাগৰ ডেম ৰঞ্জিত সাগৰ ডেম তো সেইটো এটা মনত ৰাখিবলগীয়া কথা আৰু সেই ৰঞ্জিত সাগৰ ডেমটোকে অন্য এটা নামো কোৱা হয় এই ডেমটোৰ নাম সেইটো হৈছে থিম ডেম THEIN থিম ডেম বুলিও এই ৰঞ্জিত সাগৰ ডেমটোক কোৱা হয় এইটো আপোনালোকে পাৰিলে মনত ৰাখিব এইটো আহে এক্সামত প্ৰায় তাৰপাছতে আৰু এটা এই ৰবি নদীৰ লগত ৰিলেটেড আৰু এটা কথাও মই ইয়াতে জনাই থওঁ এই যিখন ৰবি নদী এই ৰাবি নদীখন যোনডোখৰত গৈ লাগিছে এইখিনিতে মই যিটো হিন্দু সভ্যতাৰ কথা উল্লেখ কৰিছিলোঁ সেই হিন্দু সভ্যতাটো এইখিনিতে মানে স্পেচিয়েলি এইখিনি ঠাইতে গোট খাই আছিল মানে মেইন যোনটো ক'ৰটো তো গতিকে সিন্ধু নদীৰ পাৰত অৱস্থিত হোৱাৰ বাবেই সেই সভ্যতাটোৰ নাম হিন্দু সভ্যতা হৈছিল সেইটোতো সঁচা কিন্তু কোনখন নদীৰ পাৰত মানে আচলতে কোনখন এখন নদী ডাইৰেক্ট তাহাঁতৰ সভ্যতাটো একেবাৰে কাষত আছিল তো তেনে মানে মইতো ক'বলৈ গৈছোঁ মানে বুজাবলৈ গৈছোঁ তেনেধৰণে নাহে গতিকে কোনখন নদীৰ পাৰত আছিলে বুলি ক'বলৈ গ'লে সেইখন ৰাবি নদী হয় তো গতিকে আহে মানে সিন্ধু সভ্যতা কোনখন নদীৰ পাৰত অৱস্থিত এইটো চাবলৈ গ'লে সিন্ধু নদী হয় কিন্তু তেতিয়া সিন্ধু নদী নহয় তেতিয়া হয় ৰাবি নদীখন মানে একেবাৰে সিন্ধু সভ্যতাটোৰ ক'ৰত আছিল মানে তো গতিকে সেইটো ৰাবি নদী সেইখন তাৰপিছত এতিয়া অন্য এখন উপনদীলৈ আহোঁ সেইখন হৈছে সতলজখন এই মানসৰোবৰৰ পৰাই উৎপত্তি হৈছে এনেধৰণে গৈ ইয়াত চেনাব নদীৰ লগত মিলিছেগৈ মই কৈছিলোঁ বাকী যিমানখিনি নদী আছে সেইখিনি গোটেইখিনি চেনাবৰ লগত মিলেগৈ অকল চেনাবখনহে ডাইৰেক্ট সিন্ধু নদীত মিলিত হয়গৈ তো গতিকে এইখন সতলজ নদী আৰু এই সতলজ নদীখনতে এইখিনি যোনখিনি ঠাই এইখিনি পাঞ্জাৱ আৰু হিমাচল প্ৰদেশৰ মাজৰ এইখিনি ঠাইতে এটা খুব গুৰুত্বপূৰ্ণ নদীবান্ধ আছে ইয়াতো সেইটো নাম হৈছে ভাকৰা নাংগল BHAKRA ভাকৰা NANGAL ভাকৰা নাংগল এটা হৈছে ৰঞ্জিত সাগৰ এইটো ৰবি নদীৰ ওপৰত আৰু এইটো হৈছে সতলজ নদীৰ ওপৰত ভাকৰা নাংগল তো এই দুটা খুব গুৰুত্বপূৰ্ণ নদীবান্ধ তো এইখনে হৈছে সতলজ নদী তাৰপিছত এই সতলজ নদীৰ কাষতে আন এখন নদী আছে যিখন 5 নম্বৰ নদী এইখন হৈছে ব্যাস নদী মই সতলজটো লিখি দিওঁ ইয়াত এইটো মই ব্লেক কালাৰে লিখি দিওঁ গোটেইখিনি ট্ৰিবিউটাৰিজ SUTLEJ সতলজ তাৰপিছত অন্যখন ক'লোঁ সেইখন হৈছে ব্যাসখন একেবাৰে ছুটি হয় আৰু এইখন ভাৰততে আৰম্ভ হৈছে আৰু ভাৰততে এই সতলজ নদীৰ লগত মিলিত হৈ যায় এইখন চিনাবৰ লগত নিমিলেগৈ এই ব্যাসখনে যি এইখন ইয়াৰ পৰা এনেকৈ মানে হিমাচল প্ৰদেশৰ পৰা আৰম্ভ হৈ এনেধৰণে পঞ্জাৱত গৈ এই সতলজ নদীৰ লগত মিলেগৈ এইখন হৈছে এই যোনখন য়েল্ল' কালাৰ দেখাইছোঁ এইখন হৈছে ব্যাস
BEAS ব্যাস। তো গতিকে লিখিলোঁ 5খন নদী ইয়াত হৈ গ'ল। এই ওপৰৰ যিখন এখন 1 নম্বৰখন এইখন হৈছে ঝেলাম। তাৰপিছত এইখন মেইনখন এইখন চিনাব, এইখন গৈ ডাইৰেক্ট আমাৰ সিন্ধু নদীৰ লগত মিলিছেগৈ। তাৰপিছত এই 3 নম্বৰ যোনখন এইখন ৰাবি। তাৰপিছত এই লাষ্টৰ যোনখন এইখন সতলজ, 4 নম্বৰ সতলজ। তাৰপিছত এই যোনখন য়েল্ল' কালাৰে দেখাই গৈছিলোঁ এইখন 5 নম্বৰ, এইখন হৈছে ব্যাস নদী। তো এইখিনি ট্ৰিবিউটাৰিজ লগ লাগিয়ে আমাৰ যিটো ইণ্ডাছ ৰিভাৰ ছিষ্টেম এইটো গঠিত হৈছে। তো এই ৰিভাৰ ছিষ্টেমটো ইমান কমপ্লিকেটেড নহয়, গংগাৰ নিচিনা ইমান বেছি ট্ৰিবিউটাৰিজ ইয়াত নাই। তো গতিকে এইটো একেবাৰে চিম্পল হয়, অকণমান ভালকৈ চাই দিলে এই মনত থাকি যায় এইটো। আৰু ইয়াৰ নদীকেইখনৰ নামটো অকণমান ইণ্টাৰেষ্টিং নাম, চেনাব, ৰাবি, ঝেলাম, সতলজ, ব্যাস। অলপ মানে নামকেইটাও অকণমান শুনি ভাল লগা টাইপৰ। তো গতিকে আপোনালোকে দুবাৰমান চালে মানে এইটো মনত থাকি যাব। তো গতিকে এইটো মই যিখিনি ইয়াত ড্ৰ' কৰিলোঁ এইখিনি মানে পলিটিকেল মেপখনত, যাতে মানে আমাৰ এটা ৰাফ আইডিয়া হৈ যায়, যাতে মেপখন দেখিলে মানে নদীখন কেনেধৰণে আছিলে, সিন্ধু নদীখন বা তাৰ উপনদীখিনি কেনেধৰণে আছিলে, সেইবাবে মই এনেধৰণে দেখালোঁ। এতিয়া যদি অকণমান ভালকৈ এটা চাওঁ, তেনেহ'লে ইয়াত যদি চাওঁ আমি, ইয়াত এইখন যোনখন এইখন হৈছে মেইন ইণ্ডাছ ৰিভাৰখন, সিন্ধু নদীখন এইখন এনেকৈ আহিছে, এইখন ইণ্ডাছ ৰিভাৰখন। তাৰপাছতে যিখিনি ইয়াৰ ট্ৰিবিউটাৰিজ, এইখন যোনখন মই কৈছিলোঁ মেইন যোনখন ট্ৰিবিউটাৰি চিনাব, এই চিনাবখন ডাইৰেক্টলি গৈ সিন্ধু নদীৰ লগত এনেধৰণে মিলিছেগৈ। এখন উৎপত্তি হৈছিলে আমাৰ হিমাচল প্ৰদেশৰ পৰা। এই নদীখিনিৰ ক্ষেত্ৰত ক'ত উৎপত্তি হৈছিলে আৰু ক'ত এই গৈ লাগিছেগৈ, ইমানটোৱে ইয়াৰ গুৰুত্বপূৰ্ণ। বাকীতো ইয়াত তেনেধৰণৰ নাই, গোটেইখিনি নদী একেলগতে থোপ খাই আছে। তো এইখন হৈছে চিনাব নদী। তাৰপিছত এইখন হৈছে ঝেলাম, যিখন মই কৈছিলোঁ ঝেলাম। এইখনে মই কৈছিলোঁ এইখিনি ঠাইত ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত বৰ্ডাৰ কৰি আছে। কিন্তু ইয়াত আমি দেখিবলৈ পাইছোঁ যে কি এইখিনি ঠাইখিনি বগা হৈ আছে, মানে ইয়াত এইখিনি ইণ্ডিয়াই পাৰ্ট হিচাপে দেখাইছে। কিন্তু মই ক'লোঁ যে কি ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত বৰ্ডাৰ বনাইছে, কাৰণ বৰ্তমান সময়ত যিখিনি ইয়াত দেখাই থৈছে এই ঠাইখিনি বৰ্তমান ইণ্ডিয়াৰ আণ্ডাৰত নাই। এই গোটেই ঠাইখিনি পাকিস্তানৰ POK নাইবা পাক অকুপাইড কাশ্মীৰ যোনখিনি এলেকা, সেই এলেকাত পৰে। তো গতিকে বৰ্তমান ঝেলাম নদী যোনফালে বৈ গৈছে তাতে ইণ্ডিয়া আৰু পাকিস্তানৰ বৰ্ডাৰ হৈছে। তাৰপাছতে অন্যকেইখন হৈছে, এইখন হৈছে ৰাবি নদী, এইখন ৰাবি গৈ চিনাবৰ লগত মিলিছেগৈ। তাৰপাছত এইখন যিখন মানসৰোবৰৰ পৰা উৎপত্তি হৈছিল সতলজ নদী, এই সতলজখন এনেকৈ গৈ লাষ্টত চিনাবৰ লগত মিলিছেগৈ। তাৰপিছত লাষ্টত যিখন মই তাত য়েল্ল' কালাৰ দেখাইছিলোঁ সেইখন হৈছে এইখন ব্যাস, এইখন আমাৰ হিমাচল প্ৰদেশত উৎপন্ন হয়। তাৰপিছত ইয়াতে পঞ্জাৱত গৈ সতলজৰ লগত লাগিছেগৈ। এয়াই আছিল আমাৰ সিন্ধু নদীৰ নদীতন্ত্ৰ। তাৰপিছতে এইকেইটা মই লগতে যিকেইটা দৰকাৰী নদীবান্ধ সেইকেইটাও মই ইয়াতে দেখাই গ'লোঁ। এইটো হৈছে ভাক্ৰা নাঙল, হৈছে এইটো সতলজ নদীৰ ওপৰত, এইটো সতলজ নদীৰ ওপৰত সতলজ। তাৰপিছত এইটো ৰাবি নদীৰ ওপৰত। এই দুটা আপোনালোকে মনত ৰাখিব। তো বন্ধুসকল, ইয়াতে সিন্ধু নদীতন্ত্ৰৰ বিষয়ে অলমষ্ট শেষ হৈছে। তো গতিকে আপোনালোকে কিমানখিনি বুজি পাইছে, ভাল লাগিছে বেয়া লাগিছে, আপোনালোকে জনাব মতামতবিলাক। আপোনালোকৰ মতামতবিলাক জানিলে আমি অতি উৎসাহী হওঁ আৰু আমাৰ ভাল লাগে। তো গতিকে যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব। পুনৰ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। এতিয়ালৈ আহোঁ, ধন্যবাদ।